নমস্কাৰ বন্ধুসকল, আজি আমি উপস্থিত আছোঁ ঐতিহাসিক শিৱসাগৰ জিলাৰ বৰপুখুৰী পাৰত আমাৰ দেৱীদৌলৰ বিষ্ণুদৌলৰ কাষৰত, য'ত আপোনালোকক আজি আমি এনেকুৱা তালিকা দৃশ্য দেখাবলৈ লৈছোঁ, যিটো দৃশ্য চাগে অসমৰ শিক্ষা বিভাগৰ এটা লজ্জিত কৰিব। আপোনালোকে দেখিবলৈ পাইছে যে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত যি প্ৰাথমিক শিক্ষক সন্থাৰ উদ্যোগত শিৱসাগৰ জিলাৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সমিতি আৰু যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত আমৰণ অনশন কাৰ্যসূচী ইয়াত লোৱা হৈছে। জাতি মাটি ভেটি ৰক্ষা তথা পৰিৱৰ্তনৰ শ্লোগানেৰে আসনৰ গাদীত আহিল আৰু অসমৰ বিভিন্ন জ্বলন্ত সমস্যাসমূহৰ লগতে ৰাজ্যখনৰ তথা শিৱসাগৰ জিলাৰ 1530 গৰাকী শিক্ষকৰ সমস্যা 100টা কাৰ্যকালৰ দিনৰ ভিতৰত সমাধান কৰিম বুলি ৰাজহুৱাকৈ নিৰ্বাচনী সভাবিলাকত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। অথচ আজি 2টা বছৰ অতিক্ৰম কৰাৰ পাছতো বৰ্তমানৰ ৰাজ্য চৰকাৰখনে এইসকল শিক্ষকৰ সমস্যা সমাধানৰ প্ৰতি সম্পূৰ্ণ পিঠি দিয়া পৰিলক্ষিত হৈছে। অতি দুখৰ বিষয়, বৰ্তমানে এই কৰ্মৰত শিক্ষকসকলৰ শিৱসাগৰ জিলাতে 31 গৰাকীকৈ সতীৰ্থ শিক্ষকে বিনা বেতনেৰে চিকিৎসাৰ অভাৱত আজি মৃত্যুবৰণ কৰিব লগা হ'ল। তাতোকৈ ডাঙৰ কথা, বৰ্তমানৰ চৰকাৰখনে আমাক নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল, দিয়াৰ পাছত আজি চৰকাৰখনে চাকৰিত আমাৰ দৰমহা দিয়াৰ পৰিৱৰ্তে চাকৰি নিয়মীয়াকৰণৰ পৰিৱৰ্তে সম্পূৰ্ণ অন্যায় পদ্ধতি অৱলম্বন কৰি অতি শেহতীয়াকৈ শিৱসাগৰ জিলাৰ 1530 গৰাকী শিক্ষকৰ লগতে ৰাজ্যখনৰ 8470 গৰাকী শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্তকৰণৰ এক হঠকাৰী সিদ্ধান্ত লোৱা দেখা গৈছে। আমি শিৱসাগৰ জিলাৰ লগতে সমগ্ৰ অসমৰ শিক্ষকসকলে যোৱা 26 জুলাইত ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু প্ৰতিবাদ স্বৰূপে আমি আত্মজাহৰ দৰে এক কাৰ্যসূচী হাতত লৈছিলোঁ। কিন্তু জিলা প্ৰশাসনৰ হস্তক্ষেপ আৰু বিভিন্ন দল সংগঠনৰ অনুৰোধত এই কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই জিলা প্ৰশাসনৰ যোগেদি এটা সপ্তাহৰ ভিতৰত আমাৰ লগত আলোচনা কৰি সমস্যা সমাধানৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতো কিন্তু আজিলৈকে আমাৰ লগত কোনো ধৰণৰ যোগাযোগ এতিয়ালৈকে হোৱা নাই। আৰু সেয়েহে আমি ইতিমধ্যে যোৱা 10 তাৰিখৰ পৰা লখিমপুৰ জিলাৰ শিক্ষকসকলে আমৰণ অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। বৰ্তমানলৈকে 12জনকৈ সতীৰ্থ শিক্ষক অসুস্থ হৈ পৰিছে, তেওঁলোক চিকিৎসাধীন হ'ব লগা হৈছে। আমি আজি ঐতিহ্যমণ্ডিত শিৱসাগৰৰ শিৱদৌলত এগছি বন্তি প্ৰজ্বলন কৰিছোঁ, যাতে আমাৰ সতীৰ্থ শিক্ষকসকল তাৎক্ষণিকভাৱে অতি সোনকালে আশু আৰোগ্য হয়। আৰু আমি শিৱসাগৰ জিলাৰ শিক্ষকসকলেও বিভিন্ন দল সংগঠনৰ উপস্থিতিত তেওঁলোকৰ সহযোগিতাত আজি আমৰণ অনশনৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু এই কাৰ্যসূচীৰ শুভাৰম্ভ আমি কৰিছোঁ এভাগী গীতা পাঠৰ যোগেদি, যাতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু বিত্তমন্ত্ৰীগৰাকীৰ শুভবুদ্ধি উদয় হওক, শিক্ষকসকলৰ প্ৰতি সদয় হওক আৰু তেখেতে জাতি ৰক্ষাৰ কথা কয়, ভেটি ৰক্ষাৰ কথা কয়। জাতি ৰক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলৰ বৰঙণি অশেষ বৰঙণি আছে, গতিকে আমি এই ক্ষেত্ৰত যথেষ্ট আমাৰ অৱদান আছে। আমি বিগত 20টা-25টা বছৰে সেৱা আগবঢ়াই আহিছোঁ জাতি গঠনৰ ক্ষেত্ৰত। গতিকে আমাৰ ক্ষেত্ৰত চৰকাৰখনে যি অন্যায় কৰিব বিচাৰিছে, এই অন্যায় সম্পূৰ্ণৰূপে বন্ধ কৰক, তেওঁলোকক ভগৱানে সুমতি দিয়ক, আমি কামনা কৰিছোঁ। আৰু এই কামনা কৰিয়েই আজি আমি এই আমৰণ অনশন স্থলীত শিৱসাগৰ জিলাৰ শিক্ষকসকল বহিছোঁ। আশা কৰিছোঁ মন্ত্ৰী মহোদয়ে এই আমাৰ আহ্বান তেওঁলোকে শুনিব আৰু শুনি আমাৰ সমস্যা সমাধানত বিশেষ গুৰুত্ব প্ৰদান কৰিব। ধন্যবাদ। তো দেখিলে আপোনালোকে যে কেনেদৰে দুৰ্ভগীয়া শিক্ষকসকলে আজি এই আমৰণ অনশন কাৰ্যসূচীৰ এক কাৰ্যসূচী ইয়াত শিৱসাগৰত ল'বলগীয়া হয়। মই ভাবোঁ আগন্তুক 2 দিন হওক 3 দিন হওক আমি কিন্তু নিশ্চিতভাৱে ক'ব হৈছে। ইয়াৰ আগতেও এইসকল শিক্ষকে শিৱসাগৰ পুখুৰীত আত্মজাগৰৰ দৰে এক কাৰ্যসূচী ল'বলৈ তেওঁলোকে বাধ্য হৈ গৈছিলে, কিন্তু বিভিন্ন দল সংগঠন আৰু তেওঁলোকৰ আমাৰ জিলা প্ৰশাসনৰ হস্তক্ষেপত সেই কাৰ্য তেওঁলোকে বাদ দিলে। কিন্তু ইয়াৰ পাছতো তেওঁলোকে আমৰণ অনশন কাৰ্যসূচী লৈছে, কিয়নো এই আমাৰ চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ক্ষেত্ৰত বা আমাৰ শিক্ষামন্ত্ৰীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ তেওঁলোকৰ পদক্ষেপ লোৱা এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই। কিন্তু আমি এটা কথাই ক'ব বিচাৰোঁ যে অসম চৰকাৰৰ এক ব্যাগুম বিভাগ আছে, শিক্ষা বিভাগ। এই শিক্ষা বিভাগে যদি শিক্ষকসকলক যদি বেতন বঞ্চিত শিক্ষকসকলক যদি নিজৰ প্ৰাপ্যৰ মজুৰি যদি প্ৰদান নকৰে, প্ৰাপ্যৰ যদি বেতন যদি প্ৰদান নকৰে, কিন্তু অনাগত দিনত তেওঁলোকে যে ইয়াতকৈ যে জংগী আন্দোলন কৰিবলৈ যে বাধ্য হ'ব, সেই কথা কিন্তু তেওঁলোকে নিজ মুখে স্বীকাৰ কৰিছে।